নমস্কাৰ, মই কমল কলিতা। ৰূপাঞ্জলি শইকীয়া বাইদেৱে লিখা এটি সুন্দৰ কবিতা মই পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম অনুভৱ। নিস্তব্ধ সময়টোৱে সোঁৱৰণিৰ পৃষ্ঠা লুটিয়ায় আৰু মই স্পৰ্শ নকৰাকৈয়ে চুই চাওঁ তোমাৰ হৃদয়ৰ প্ৰতিটো কোঠালি। নীৰৱে অনুভৱ কৰোঁ চকু মুদি প্ৰশান্তিৰ এচমকা ৰাঙলী সুখ। পৰসন্মুখৰ নিশাটিৰ আমেজ খাব দি মই উমলি থাকোঁ অকলশৰে। শব্দৰে হেতালি খেলোঁ প্ৰাণ ভৰি। দুচকুৰ কোণত দুটোপাল চকুলো। মই নেজানো কি নাম সেই অনুভূতিৰ।